তোৰ কেতিয়াবা গা ধোৱা হোৱাই নাই নে ককাইদেউ হৈছে গৈছো ৰ'ব ককাইদেউ মোৰ অলপ কাপোৰ ধুবলগীয়া আছিল সেইকাৰণে অলপ দেৰি হ'ল হেৰ' মাজনী মই তোক কালিয়ে কৈছোঁ আজি নগনহঁতৰ ঘৰত অলপ কাম আছে তইতো অলপ সোনকাল কৰিব পাৰ মাজনী মোৰ দেৰি হৈছে তই ভিতৰৰ পৰা দাখন আনি দেচোন ৰ'ব ককাইদেউ মই আনি দিছোঁ ককাইদেউ তই এনেকৈ যাব ওলালি যে দিনটোৰ কাৰণে ওলাই যাবি কিবা অলপ খাই যা মই ৰাতিৰে পানী তিয়াই খোৱা ভাত কেইটামান খাইছোঁ যিহে গৰম পৰিছে অলপ দেহাটো ঠাণ্ডা পৰিব মই যাওঁ আৰু ভণ্টি উঠিলে মই যোৱা বুলি ক'ম হ'ব ককাইদেউ কমলা আৰু দিগন্ত দেখোন ককাইদেউ ক'ৰ পৰা আহিলি আমি গুৱাহাটীৰ পৰা আহি আছোঁ হয় নেকি ঘৰৰ ভালনে বেখন তৰা আছোঁ ৰূপালী ভালে আছে ককাইদেউ আছে আছে ৰূপালীৰ ৰিজাল্ট কেনে হ'ল তাই ফাৰ্ষ্ট ডিভিজন দুটা লেটাৰ পাইছে হয় নেকি ভালে হৈছে পিছে তাই আগলৈ ক'ত পঢ়িম বুলি ভাবিছে চহৰতে পঠাওঁ নেকি ভালে কৰিছে আমাৰ গাঁৱৰ যে ৰাজু তহঁতে চিনি পাৱ ককাইদেউ হয় ককাইদেউ সি মানে আমাৰ ৰূপালীক পঢ়োৱাৰ সমস্ত দায়িত্ব চহৰত পঢ়োৱাৰ দায়িত্ব সকলোখিনি লৈছে ভালে কৰিছে ককাইদেউ ককাইদেউ আমিও বিচাৰোঁ ৰাজুৱে ভাল সিদ্ধান্তই লৈছে ইমান এটা ডাঙৰ ৰিজাল্ট কৰিছে তাই ভালকৈ ৰিজাল্ট কৰিছে তাই পঢ়ি শুনি ভাল কাম এটা হাতত লোৱাটো আমি বিচাৰোঁ ককাইদেউ বাৰু ককাইদেউ তই এতিয়া ক'লৈ যাৱ এই সিহঁতৰ ঘৰত কাম অলপ আছে গোটেইখিনি কৰি ঘৰলৈ যাম আৰু ককাইদেউ পিছে আপুনি যাব আমি যাই থাকোঁ ঠিক আছে দে ঠিক আছে ইমান দিনৰ মূৰত আপোন গাঁওখনলৈ আহিছোঁ কিবা এটা ভাল লাগি আছে আজি কিন্তু বছ তোকতো ভাবে গাঁৱৰ মানুহে বহুত ভাল মানুহ বুলি আৰু মৰমো কৰে আৰু গাঁৱৰ মানুহে ভাবে চহৰত ডাঙৰ বিজনেছ কৰে আৰু এজন ভাল ভদ্ৰ ল'ৰা বুলি ভাবে তাকে কয় টেলেণ্ট আজিকালি বেলেগৰ কাৰণে কিবা কৰি একো লাভ নাই চব নিজৰ কাৰণে কৰ খাব লাগে শুব লাগে কিন্তু মোক বহুত পইচা লাগে বুজিছ নহয় টকাৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ কিন্তু বছ এটা কথা মই বুজি নাপালোঁ ইমান বোজা টকা লৈ আহিলি মাক স্কুলৰ পৰা উঠাম বুলি ভাবিছ মাল তয়ো যে কথা কোৱা আৰু আছে এজনী ধুনীয়া গোলাপ ফুলৰ দৰে একেবাৰে হোটেলৰ লালমোহনৰ দৰে আৰে বল বে ভোক লাগিছে আৰে বল বল মাৰিবি বল উঠ
ঘৰত কোনো নাই নেকি? অ' ৰাজু ককাইদেউ আহক বহকহি। ৰূপালী তোৰ ভালনে? ভালে আছো ৰাজু ককাইদেউ। পিছে প্ৰশান্ত ককাইদেউ নাই নেকি ঘৰত? ককাইদেউ আছে ৰ'ব, পাছফালে কিবা কাম কৰি আছে। ৰাজু মই অলপ পাছফালে কাম কৰি আছোঁ। তই কালিহে আহিছ বোলা, আমাৰ ফালে এপাকো মৰা নাই যে? কালি আবেলিয়ে পালোহি, ভাগৰো লাগিল তেনেকৈ অহা নহ'ল আৰু। ভালেই কৰিলি দে, তোকতো মই আগতে কথাখিনি কৈয়ে থৈছোঁ। মই হ'লো চহৰৰ একো আহ্বান নজনা মানুহ, আৰু ইফালে নিজে আখৰো লিখিব নাজানো। ৰূপালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ভালদৰে পাছ কৰিছে। তয়ো ইফালে বহুত দিন ধৰি চহৰতে আছ। ৰূপালীৰ চহৰত পঢ়াৰ দায়িত্বখিনি তই ল'ব লাগিব। ককাইদেউ মই চহৰত নপঢ়ো নেকি? আমাৰ ইয়াতে আছে ভাল কলেজ, মই ইয়াতে পঢ়িম। ধেত চাকৰি, গাঁৱৰ ইমানবোৰ ছোৱালীৰ ভিতৰত তই নাম কৰি পাছ কৰিছ, আৰু তই এইবোৰ গাঁৱৰ কলেজত পঢ়িলে নহ'ব নহয়। আৰু তোৰ বাবে মই চহৰত সকলো ঠিক কৰি থৈ আহিছোঁ। আৰু থৈয়ে কচোন পিছে, ককাইদেউ তোক লৈ কিমান ডাঙৰ এটা সপোন আছে। এই সপোনবোৰ তই ভালদৰে পঢ়া শুনা কৰি এটা চাকৰি লৈহে পূৰ কৰিব লাগিব। ৰাজু ময়ো তাইক সেইটোকে কৈ আছোঁ। আৰু ককাইদেউ, এই ৰূপালী যোনখন কলেজত এডমিশ্যন দিম সেইখনৰ 5 তাৰিখে এডমিশ্যন হ'ব, আৰু আমিও অহা পৰহিলৈ যামগৈ। গতিকে তই সেইখিনি ৰেডি কৰি থবি। আৰু এটা কথা ককাইদেউ, ৰূপালীৰ বাবে আমি যিটো ৰুম ঠিক কৰিছোঁ মাহে 1000কৈ হ'ব, সেইখিনি তই সময়মতে দি থাকিবি দেই। হ'ব তই একো চিন্তা কৰিব নালাগে, মাত্ৰ চহৰত ৰূপালীৰ সকলো দায়িত্ব তই ল'বি। হ'ব। পিছে ৰাজু এওঁহে চিনি নাপালোঁ। মই পাহৰিছিলোঁ, এয়া মোৰ চহৰৰ একেলগে বিজনেছ পাৰ্টনাৰ দীপ। নমস্কাৰ। পিছে ককাইদেউ আমি এতিয়া যাওঁৱে নেকি? ৰাজু ককাইদেউ ৰ'ব, অলপ চাহ খাই যাব। নাই ৰূপালী, এতিয়া চাহ খাই নাথাকোঁ, মোৰ এফালে যাবলগীয়া আছে। পিছে তই পৰহিলৈ ৰেডি হ'বি। ককাইদেউ এতিয়া মই গৈ থাকোঁ দেই। ককাইদেউ মই তোমালোকৰ পৰা আঁতৰি কেনেকৈ থাকিম? ইফালে ইমান দূৰত। তই সেইবিলাক একো ভাবিব নালাগে, মই তোৰ লগত সদায় আছোঁ, আৰু ভগৱানো আমাৰ লগত সদায় আছে। যা এতিয়া ভাতকেইটা বনাবি, মই অলপ পইচা আনিবলগীয়া আছে, লৈ আহোঁগৈ। সেইদিনা কাম কৰিব তোক কালি দি পঠাব লাগিব নহয়। চাওঁ ল বছ। ৰাজু ভাই এটা কথা মানিব লাগিব দেই তোক। কি কথা বে? তোক গাঁৱৰ মানুহেতো বিশ্বাস কৰাটো দূৰৰ কথা, তোৰ শত্ৰুই তোক বহুত বিশ্বাস কৰে। আৰে বিশ্বাসটো কৰিবই লাগিব, কাৰণ তাৰ দেউতাকৰ আমাৰ দেউতা সখী আছে। কিন্তু যদি এইবোৰ কথা চহৰত গৈ ছোৱালীজনীয়ে গম পায়? আৰে ভাই, বিশ্বাস আৰু নিষ্ঠা বৰ মূল্যৱান বস্তু। আৰু কেনেকৈ গম পাব কচোন তই? আৰু সেই প্ৰশান্ত ককাইদেৱে ৰাজুক বৰ বিশ্বাস কৰে। আৰু এই ৰাজু ওৰফে কাঞ্চাই টকাৰ বাবে যিহেতু চব কাম কৰিব পাৰে, আৰু এইটো ইফালে প্ৰতিশোধৰ জুই নুমোৱালৈকে এই ৰাজুই এইবিলাক কাম কেতিয়ালৈ এৰি নিদিয়ে। কিন্তু ভাই তোৰ মাথাটো মানিব লাগিব দেই, এতিয়া সিহঁতৰ সপোনবোৰ কি হ'ব? আৰু মই যিখনে নাটক কৰি আছোঁ সিহঁতৰ লগত, আৰু সিহঁত আটাইবোৰে মোৰ নাটকৰ ভিলেন হৈ নাচি আছে। আৰু এটা কথা নহয়, এই বিশ্বাস বিলাকৰ বস্তুটো বৰ ডাঙৰ বস্তু। কোন বে ইমান ৰাতি মোৰ ঘৰত? তই কথাটো শুনিলেচোন। তই কি লাগে বে তোক ইমান ৰাতি মোৰ ঘৰত? কি লাগে মানে তই পাহৰিলি নেকি? কালি তই গাঁৱত অহা বুলি গম পাইছোঁ, সেইকাৰণে তোক আহিলোঁ লগ কৰিবলৈ। মানে তই মোৰ পিছা এতিয়ালৈ এৰা নাই? আৰে তই মুখখন বন্ধ কৰিবলৈ মই কিমান টকা দিব লাগিব হে এতিয়ালৈ? চা ৰাজু, এইবাৰ তোক মই এনেকুৱা কাম কৰিব দিব নোৱাৰোঁ। তই ৰূপালীক চহৰলৈ কিয় নিব বিচাৰিছ সেইবোৰ মই চব গম পাইছোঁ, আৰু প্ৰশান্ত ককাইদেউ আৰু ৰূপালীক মই এইবোৰ কথা চব বিৱৰি কৈ দিম। তই মোক ইয়াত বেয়া পাই লাভ নাই।
আৰে তই মোক ধমকি কিয় দিছ ৰে? আৰে তই মোৰ পৰাই টকা লৈ চলিবি আকৌ মোকে ধমকি দিব আহিবি। আৰে দীপ তোৰ কেনেকুৱা কথা ৰে? ৰাজু তোক এটা কথা কওঁ মই, তই মোৰ সমনীয়া বন্ধুৰ দৰে, একেখন গাঁৱতে জন্ম। তই চহৰত কি বিজনেছ কৰ সেইটো কোনেও নাজানে, তোৰ ঘৰৰ পৰিয়ালো নাজানে। আৰু টকাৰ লোভত পৰি মই সেইবাৰ মুখ বন্ধ কৰিলোঁ, কিন্তু এইবাৰ তই নাভাবিবি। আৰে লাগিব, এইবাৰো তই মোক বন্ধ কৰিব লাগিব। ৰূপালীক যাতে ষড়যন্ত্ৰ কৰি মই চহৰলৈ নিয়া বুলি কোনেও গম নাপায়। আৰু ইয়াৰ বাবে তোক কিমান টকা লাগিব ক না ভাই, ক কিমান টকা লাগে ক। তই এইবাৰ মোক টকা পইচাৰ লোভ দেখুৱাই লাভ নাই। আৰু ৰূপালীৰ দৰে ফুলকুমলীয়া ছোৱালী এজনী জীৱন ধ্বংস হ'বলৈ দিব মই নোৱাৰোঁ। ধ্বংস মই মোৰ প্ৰতিশোধ লৈহে এৰিম। এইবিলাক মিছা ভয় দেখুৱাই তই মোক ভয় খুৱাব নোৱাৰিবি, বুজিছ? আৰু তই এটা কথা ভাবি চা, তই মোক বাধা দিয়াৰ আগতে 4জন মানুহৰ কান্ধত উঠি শ্মশানলৈ যাবি, এইটো কথা মনত ৰাখিছ নে নাই? তই মোক মৃত্যুৰ ভয় দেখুৱাই লাভ নাই। আৰু তই মোক মাৰি পেলালেও তোৰ এই পাপ আৰু কুকৰ্মৰ ফলবোৰ এদিন হ'লেও পাবি। আৰু ভগৱানেও ওপৰৰ পৰা সকলোবোৰ চাই আছে। তহঁতৰ এই কুকৰ্মবোৰ বহুদিন নাথাকে এনেকৈ। আৰে দীপ, এই বহুত বেগ বেগ কৰি আছে ৰে। দেৱ যা, ইয়াক নদীত পেলাই থৈ আগে। চালা আমাৰ কামত বাধা দে। আৰে যা না এতিয়া, যা স্বৰ্গত গৈ পুলিচক বাধা দে, পুলিচক আমাৰ লগত কেছ দে, কৰ না কি কৰা। ককাইদেউ, অঁ তহঁত আহিলি, আহচোন বহ। ৰূপালী ওলাইছে না ককাইদেউ? সকলো ৰেডি হৈয়ে আছে। এই বায়েক ধুনীয়াকৈ কিবা কথা পাতি আছে, দুয়োটাৰে বহুত মৰম নহয়। ৰাজু ককাইদেউ আহিলে। অঁ বাটতে গাড়ীখন থৈ আহিছোঁ, আমাক একেবাৰে চহৰত থৈ আহিবগৈ। ৰাজু, আজিৰ পৰা ৰূপালীৰ দায়িত্ব তোক দিলোঁ। কোনোদিনে চহৰত যাই নোপোৱা ছোৱালীজনী আজি তোৰ হাততে পঠাব বিচাৰিছোঁ। কলেজত যাই যাতে তাইৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি তই খেয়াল ৰাখিবি। হ'ব ককাইদেউ, ৰূপালীক মই কোনো সমস্যাৰ সন্মুখীন হ'বলৈ নিদিওঁ। আৰু মই যেনিবা তোৰ নিজৰ ভাই নহয়, ৰূপালীওতো মোৰ নিজৰ ভনীৰ দৰে। তাই কোনো সমস্যাৰ সন্মুখীন নহয়, তাত সুখত থাকিব পাৰিব। ককাইদেউ, এতিয়া আমি গৈ থাকোঁ। ৰূপালী, আমি গাড়ীৰ ওচৰতে আছোঁ, তই তালৈকে আহিবি। সেই বেগটো গাড়ীৰ ওচৰলৈ লৈ বাৰু। দেউ, তই চিন্তা কৰি নাথাকিবি আৰু মন বেয়া কৰিও নাথাকিবি। জোনক অকলে এৰি কলৈকো নাযাবি আৰু বহুত কষ্টৰ কামবোৰো কৰি নাথাকিবি। আজি যদি মা দেউতা থাকিল হয় আমাৰ ওচৰত। কাকৰি, কিয় কান্দিছ? মা দেউতা আমাৰ লগত নাই সঁচা, কিন্তু আমাক ওপৰৰ পৰা আশীৰ্বাদ কৰি আছে নহয়। আৰু আমি কামবোৰ এনেকুৱাকৈ কৰিব লাগিব যাতে আমাৰ মা দেউতাই শান্তি পায়। হ'ব ককাইদেউ, মই জীৱনৰ বুটি সুঁতিত আজিৰ এই টুলুঙা নাওখন মেলি দিলোঁ। এদিন নহয় এদিন এটা ভাল নদীৰ ঘাট বিচাৰি পাম। তোৰ এই জীৱনৰ টুলুঙা নাওখন যাতে কেতিয়াও দূৰলৈ উঠি নাযায়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। এইখিনি ল, আৰু মই মাহে মাহে পইচা দি থাকিম। এটা কথা মনত ৰাখিবি মাজনী, জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। সময়ে শিকাই জীৱনৰ মূল্য দিবলৈ আৰু জীৱনে শিকাই সময়ৰ মূল্য দিবলৈ। তই মাথো সুখী হোৱাটোৱে মই কামনা কৰোঁ। বল মাজনী। ঐ কাঞ্চা, কি ক'ব লগা আছিল ফটাফট ক, আৰু এই ছোৱালীজনীৰ কথা কৈছিল যে ফটোখন দেখা। এইটো বছ, এই নাম ৰূপালী। ৰূপালী? আবে কি মাল বে। চাওঁ বছ চাওঁ। ঐ ঐ ঐ, কি কৰ? ছোৱালী দেখা নাই নেকি? ৰ ধৈৰ্য ধৰ অলপ, চাব দে ভালকৈ।
ৰূপালী বছ কিন্তু এটা কথা, তাই মোৰ নিজৰ গাঁৱৰ ছোৱালী। তাইৰ মা দেউতাকৰ লগত আমাৰ মা দেউতাৰ এটা সুমধুৰ সম্পৰ্ক আছিল, যিটো আমাৰ গাঁৱত সখা সখী বুলি জনা যায়। তাই এতিয়া দদায়েকৰ সৈতে আৰু এজনী ভনীয়েক থাকে, সুন্দৰ সংসাৰ। বছ কাইলৈ কিন্তু আমি তাইক এডমিশ্যন দিব লাগিব, আৰু দুদিনমান তাই একো নজনাকৈ ৰাখিব লাগিব। যদি আমি এই ষড়যন্ত্ৰত লিপ্ত থকা বুলি তাই গম পায়, সকলো সৰ্বনাশ হৈ যাব, আমি সকলো ফুচি যাম। নাই নাই, এতিয়া তাই আমাৰ হাতৰ মুঠিত। তই একদম চিন্তা নকৰি, কোনোৱে একো কৰিব নোৱাৰে। মাত্ৰ কেইদিনমান আমাৰ এই পৰিৱেশৰ লগত এডজাষ্ট হ'বলৈ দে, তাৰপিছত আমি চব আমাৰ প্লেনটোতে কৰি যাম। নে কি কোৱা? যি কৰিলেও যাতে তাই মই এই ষড়যন্ত্ৰত লিপ্ত থকা বুলি গম নাপায়। তাইৰ ককায়েকে মোক সমস্ত দায়িত্ব দিছে চহৰত পঢ়ুৱাই। মুঠতে তাই চহৰত পঢ়িব অহা সপোন আৰু তাইৰ নিজৰ সপোনবোৰ পূৰণ হ'ব নালাগিব। মোক ধ্বংস লাগে, মোক লাগে কেৱল প্ৰতিশোধ। আবে ভাই কাঞ্চা, তোক মানিছোঁ। ৱেল ডান কাঞ্চা, ৱেল ডান, তোকে একদম মানিছোঁ। বছ কাঞ্চাই তাই ককায়েকৰ লগত যিখনে নাটক ৰচনা কৰি আহিছে, ক'তোই নহয় ভগৱানেও বিশ্বাস কৰি ল'ব। কি কবে এইবোৰতো অকল আমাৰ বছৰৰ পৰাই শিকি লৈছে। এতিয়া এইবোৰেই আৰু কাঞ্চা, ছোৱালীজনীৰ খোৱা বোৱা সকলো দায়িত্ব তোক মই চম্ভালি দিলোঁ, ঠিক আছে? আৰু এইকেইদিন আমি অলপ ভালদৰে চলিব লাগিব, মানে ভালদৰে আমি ইফালে ইফালে চাই চলিব লাগিব, কিয়নো পুলিচবিলাক বহুত ঘূৰা ঘূৰা কৰি আছে। গতিকে এতিয়া তহঁতক এৰিছোঁ, তহঁতে নিজৰ নিজৰ কামত যা। আৰু এটা কথা তোক কৈছোঁ কাঞ্চা, ছোৱালীজনী যিহেতু নতুন ঠাই, অলপ এডজাষ্ট হ'বলৈ টাইম লাগিব। গতিকে তই এইকেইদিনৰ ভিতৰত এদিন যাই কিনে তাইক অলপ দেখাই বুজাই লৈ যা, ঠিক আছে? এদিন তহঁতে নিজৰ নিজৰ ডিউটিত চোৱা, কিবা যদি প্ৰয়োজন হয় মোক কল কৰিবি, ঠিক আছে? হাই, তুমি নতুন নেকি? হয়, নমস্কাৰ। মই নতুনকৈ আহিছোঁ। তোমাৰ নামটো? মোৰ নাম ৰূপালী বৰুৱা। পিছে তোমাৰ? মোৰ নাম প্ৰিয়া বৰা। পিছে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গাঁৱত, চৰণধৰা বুলি কয়। অ' আচ্ছা, তেন্তে আমি দুই আজিৰ পৰা বান্ধৱী হ'ব পাৰিম? হ'ব, ধন্যবাদ। কিয় ব'লা পিছে কলেজলৈ গৈ থাকোঁ। যাম ৰ'ব, ককাইদেউ এজন অহা কথা আছিলে। সেইজন আহিছিল। ৰূপালী, মই এটা কাম কৰি থকাৰ বাবে অলপ দেৰি হ'ল, আৰু প্ৰশান্ত ককাইদেউক মই তোৰ এডমিশ্যন হোৱা বুলি কৈ দিছোঁ। হয় নেকি ৰাজু ককাইদেউ? সৰু ভালে আছেনে? সেইদিনা আহি কথা পতা, আৰু কথা পাতিবলৈকে হোৱা নাই। এতিয়া আৰু নালাগে, আজি কলেজৰ প্ৰথম ক্লাছ হ'ব নহয়, পাৰিলে অলপ সোনকালে যা। এওঁ হয়, মোৰ নাম প্ৰিয়া, জাষ্ট চিনাকি হৈছোঁ। আচ্ছা ঠিক আছে বাৰু, তহঁত এতিয়া যাগৈ যা। অ' চৰি দেই, আপুনি পৰি যাব পিছতহে মই থৈলোঁ, বেয়া নাপাব কিন্তু। একো নাই দিয়ক, মই মানে ক্লাছৰুমটো বিচাৰি পোৱা নাছিলোঁ। অসমীয়াৰ মেজৰ ক্লাছৰুম কোনটোনো? অ' আচ্ছা, এনেকৈ গৈ 5 নম্বৰ ৰুমটো। ঠিক আছে, ধন্যবাদ দেই। অ' আচ্ছা, ছোৱালীজনী নতুন চাগে, চ' আজি এনেকুৱা হৈছে। ছোৱালী, তই এই কাম কৰিবই লাগিব, আৰু এই কাম কৰিলে তই বহুত টকা পাবি, আৰু যদি এই কাম নকৰ আমাৰ বছে তোক মাৰি পেলাব। মই এইবিলাক কাম কৰিব নোৱাৰোঁ। মোক ইয়ালৈ তহঁতে কিয় আনিছা? মই চব কথা পুলিচক কৈ দিম। মোক ইয়াতে কিয় ৰাখিছা তহঁতে? মোক এৰি দিয়া। তই পুলিচক ক, বছৰৰ আগত কৈ দি আছোঁ। বছ, আপোনাৰ লোকেশ্যন মতে ছোৱালীজনী উঠাই দিলোঁ, কিন্তু তাই এই কামটোত মন দিয়া নাই। বছ, আপুনি যি কৰে কৰক আৰু, বাহিৰৰ কাষ্টমাৰ আছে। আচ্ছা ৰ, মই ব্যৱস্থা কৰি আছোঁ। ছোৱালী, বেছি পেক পেক কৰি নাথাক, মাত্ৰ দুদিনৰ কাম। এইখিনি কাম কৰাৰ পিছত তই মালামাল হৈ যাবি, আৰু যদি নকৰ
এই তোর দেউতারা কাজে খতম করে দিম আৰু এই কাঞ্চা নাৰীৰ টেষ্টি ভাল পোৱা মানুহ যদি নকৰ নহয় তোকো মাৰি ইয়াতে পুতি পেলাম ৰূপালী তুমি অলপ ইয়াত ৰোৱা নেকি মই ক্লাছটো কৰি আহোঁগৈ হ'ব নহ'লে এটা কাম কৰোঁ নেকি মোৰ অলপ কাম আছে তুমি আহি থাকিবা মই গৈ থাকোঁ অ'কে বেবী হ'ব মাত্ৰ ভালদৰে যাবি হ'ব বাই ৰূপালী বাই অ দিগন্ত ৰূপম ককাইটি ক'ৰ পৰা আহিলে মই গাঁৱতে টিউশ্যন এটা আছিলে এই মই বজাৰলৈ যাব আহিছোঁ তাকে লগৰজনক ৰখি আছোঁ ইয়াতে বহি আচ্ছা ঠিক আছে ভালে আছা তই আছোঁ চহৰৰ পৰা আছোঁ মই আছোঁ চহৰৰ পৰা আহিলি বোলে আহিলোঁ এতিয়া ফাৰ্ডাৰ ভালদৰে পঢ়া শুনা কৰি আছ তই ককাইটি এটা কথা হ'লোঁ তোমাক আমাৰ গাঁৱৰ যে পল্লৱক কোনোবাই মাৰি দলঙৰ তলত পেলাই থৈ দিলে তাৰ কিবা সন্দেহ পাইছে নেকি হত্যাকাৰী নাই নাই দিগন্ত তাক কোনে হত্যা কৰিলে কি কাৰণত হত্যা কৰিলে আমি একো গম পোৱা নাই আমি গাঁৱৰ ৰাইজে হত্যাকাৰীক বিচাৰি আছোঁ পুলিচ থানাকো খবৰ দিছোঁ কিন্তু এতিয়ালৈ আমি একো সংসত্ৰ বিচাৰি পোৱা নাই কাৰণ ইমান গাঁৱৰ ভাল ল'ৰা এজন কেনেকৈ কোনে কি কাৰণত হত্যা কৰিলে তাক আমি বিচাৰিব পৰা নাই আৰু এটা কথা গাঁওখনত কি হৈছে নাজানো দিগন্ত তাকে ককাইদেউ ময়ো আপোনাক সুধিব খুজিছোঁ আমাৰ গাঁওখনতনো কি হ'ব ধৰিছে এইবিলাক দুবছৰ আগত প্ৰশান্ত ককাইটিহঁতৰ মাকক মাৰি পেলালে তাৰপিছত এতিয়া আকৌ পল্লৱক মাৰিলে আমাৰ গাঁওখনত কিবা এটা পাইছে ককাইদেউ তাকে একো গম পোৱা নাই গাঁওখনত কি হৈছে তাকে ভালদৰে চলিবি হা তহঁতে আমাৰ গাঁৱৰ উঠি অহা ডেকা ল'ৰা গতিকে কাৰো লগত শত্ৰুতা কৰি নল'বি এইটো আমাৰ পল্লৱতো ইমান ভাল ল'ৰা আছিল অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল দুখীয়া মানুহক সহায় কৰিছিল সিয়াক বাৰু কোনে এনেকুৱা কৰিলে তাকে ভাবি পোৱা নাই এই অকলা মাকজনী এতিয়া কেনেকৈ থাকিব মানে ভাবি নোপোৱা হৈছোঁ বাৰু ঠিক আছে তই বজাৰলৈ যা মোৰ আৰু এটা টিউশ্যন আছে মই টিউশ্যনটো কৰি আহোঁ আপুনি যাক ঠিক আছে ভালদৰে থাকিবি দেই দিগন্ত অঁ কাঞ্চা আজিৰ পৰা তই মোৰ ওচৰলৈ নাহিবি তোৰ কাম আজিৰ পৰা দূৰত কিন্তু কিয় বছ ৰূপালী আজিৰ পৰা মোৰ মতে চলিব আৰু এটা কথা মই তাইক নিজৰ কৰিব বিচাৰোঁ গতিকে তাই যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয় তহঁতে সেইটো কথা মন দিবি আৰু এটা কথা যদি তই আৰু মই মিল থকা বুলি গম পাইছোঁ তেতিয়াহ'লে পিছলৈ গৈ ডাঙৰ প্ৰব্লেম হ'ব আৰে বছ আপুনিতো কৈছিল তাইক বহিৰাজ্যত বিক্ৰী কৰি দিয়া হ'ব আৰু এতিয়া কৈছে আপুনি নিজৰ কৰি ল'ব বিচাৰে মই হ'লে একো বুজা নাই বছ এই বাবা বসন্তীয়ে আজিলৈকে কোনো কামত হাৰ মনা নাই আৰু নামানেও যিটো বস্তু বিচাৰিছোঁ সেইটো সম্পূৰ্ণ নিজৰ কৰিছোঁ বুজিছ নহয় গতিকে তই পইচা পাইছতো তই সেইবিলাক মাথা মাৰি থাকিব নালাগে কিবা প্ৰব্লেম হয় মই চল্ভ কৰি ল'ম আৰে বছ মইতো তাইক চহৰত আনিছিলোঁ ধ্বংস কৰিবলৈ আৰু এতিয়া কৈছে আপুনি নিজৰ কৰি ল'ব এনেকৈ হ'লে দেখোন তাই এটা নতুন জীৱন পাব না 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 ভাই সেইবোৰ এতিয়া বাদ দে তই যাব পাৰ ৰূপালী আহি আছে আজি প্ৰথমতে চিনাকিটো দি লওঁ আৰু এটা কথা বিৰাট দৰকাৰত মোক লগ নকৰিবি কিবা যদি প্ৰব্লেম থাকে তই মোক ফোন কৰিবি ঠিক আছে অ'কে বছ বছ ৰূপালী আহি আছে অকলে অকলে আচ্ছা ঠিক আছে শুন কাঞ্চা আৰু দীপক মই সিহঁতৰ কামত পঠাই দিছোঁ ছাইডৰ যিবিলাক কাম আছে চবতে পঠাই দিছোঁ আৰু তহঁতে আজিৰ পৰা এইবিলাক কথা মাথা মাৰি থাকিব নালাগে আচ্ছা ঠিক আছে বছ হ'ব বছ ৰূপালী আহি আছে কোন আপোনালোক মোক এনেকৈ কিয় আগচি ধৰিছে মোক যাবলৈ দিয়ক যাবা ৰ'বা পিছে তোমাৰ নামটো জানিব পাৰিমনে হয় মোৰ নাম শ্ৰী ৰূপালী বৰুৱা ৰূপালী বৰ সুন্দৰ নামহে ৰূপে গুণে একেবাৰে সকলোবোৰ মিলিয়ে গৈছে শুনাচোন মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ কি কৰিছে এইবোৰ মোক যাবলৈ দিয়ক কি হৈছে ইয়াত ৰূপালীক মই ভাল পাওঁ ৰূপালী তোক ভাল নাপায় আৰু ৰূপালী মোকে ভাল পায় বুজিলি তোক ৰূপালী তুমি গাড়ী চালা ই কোন মক্কেল বে মোৰ কামত বাধা দিয়ে ৰূপালী এতিয়া মোৰ কব্জাত কৰি এক চাই লওক আমাৰ ৰূপালী তোমাৰ ৰূপালী আপুনি যে মোক সিহঁতৰ আগত ভাল পাওঁ বুলি কৈছিলে মানে কি মই বুজি নাপালোঁ
সঁচা কথাটো ক'ব গ'লে মানে ৰূপালী মই তোমাক ভাল পাই পেলাইছোঁ। তবে কিবা তুমি কি কোৱা, কিন্তু মই তোমাক বহুত ভাল পাওঁ তোমাৰ ওপৰত। নাই নাই, ইয়াত ভাবিবলগীয়া একো নাই। মই এতিয়া এইবোৰ সোমাব বিচৰা নাই। মই আপোনাক সকলো কথা খোলাখুলিকৈ কৈছোঁৱেই। মোৰ মা দেউতা নাই, ককাইদেৱে বৰ কষ্টৰে মোক পঢ়াই আছে। ককাইদেৱে কষ্ট পোৱা কোনো কামেই মই কৰিব নিবিচাৰোঁ। আৰু মই মোৰ মা দেউতাৰ সপোনবোৰ পূৰাব লাগিব, তেতিয়াহে মা দেউতাৰ আত্মাই শান্তি পাব। গতিকে মই আপোনাক সকলো কথা ক'লোঁ, আৰু মোৰ কৰিবলগীয়া বহুত কামো বাকী আছে। এতিয়া বাকী আপোনাৰ সিদ্ধান্ত। ৰূপালী, মই তোমাৰ প্ৰতিটো কথাই বুজিছোঁ। মই কিন্তু তোমাক এটা কথা দিব পাৰোঁ, মই তোমাক কেতিয়াও আধা পথত এৰি নাযাওঁ। আৰু এটা কথা, তুমি যে মোক তুমি বুলি মাতিব পাৰা, একো নাই। এতিয়া মই আহোঁ, বাই। ৰূপালী, ভালে আছনে তই? ভালে আছোঁ ৰাজু ককাইদেউ। তোক এটা কথা জনাবলৈ আহিলোঁ মই। কি কথা ৰাজু ককাইদেউ? মই কেইদিনমানৰ কাৰণে বিজনেছৰ বাবে বাহিৰলৈ যাব লাগিব, সেইবাবে কেইদিনমান তোৰ ওচৰলৈ আৰু আহিব নোৱাৰিলোঁ। অঁ, ঘৰৰ ফালে খবৰ লৈ আছেনে ৰাজু ককাইদেউ? আছোঁ আছোঁ, ঘৰৰ সকলো ভালে আছে, তই চিন্তা কৰি নাথাকিবি। অঁ ৰচোন, এইকেইটা পইচা ল, প্ৰশান্ত ককাইদেৱে দি পঠাইছে। তোৰ কিবা লাগতিয়াল বস্তু থাকিলে কিনি ল'বি, আৰু তোৰ যদি কিবা অসুবিধা হয় মোক ফোন কৰি জনাবি। হ'ব দিয়া ৰাজু ককাইদেউ। এতিয়া মই যাওঁ পিছে। ঠিক আছে। কি চাইছ বে? কি চাইছ? তই মোক চিনি পোৱা নাই? হা, তই মোক চিনি পোৱা নাই? তই ৰূপালীক ভাল পাব। চা মইতো আগতে কৈ দিছোঁ, মোৰ ৰাস্তাত তই হেঙাৰ হ'বলৈ চেষ্টা নকৰিবি। আৰু এই হেঙাৰখন উঘালি কিদৰে খৰি খাব লাগে মই তাক ভালদৰে জানো। অলপ তই চম্ভালি চলিবি। কি কৰিব বে? শুন এটা কথা কওঁ, এই মহানগৰীত, এইখন যে মহানগৰীত, ইয়াত মোক চবেই ভদ্ৰ বুলি ভাবে। গতিকে তইতো একো কৰিব নোৱাৰে। আৰু এটা কথা, আমাৰ কাম কৰা ষ্টাইলবোৰ অলপ বেলেগ, নহয় কি কোৱা? গতিকে তই যদি জীয়াই থাকিব বিচাৰিছ, তেনেহ'লে এইবোৰৰ পৰা অলপ দূৰত থাকিবি, বুজিলি নহয়? আৰে তই মোক ভাবিছ কি হা? মই তোৰ কথা মানি মই তোৰ দৰে উঠাব পাৰিম বুলি ভাবিছ নেকি? তহঁতৰ নিচিনা অপদাৰ্থবোৰৰ বাবে আজি মানুহবোৰ ভালদৰে ঘূৰিব নোৱাৰে, বুজিছ? আবে ভাই, কি কয় বে? ই অপৰাধ বুলি কয় হা? ঐ, যদি বাচিব ইচ্ছা আছে ভালে ভালে ইয়াৰ পৰা গুচি যা। ছোৱালী, তহঁতক আৰু আজি কোনেও বচাব নোৱাৰে। ওপৰৰ গছৰ পৰা হুকুম আহিছে অ'। তহঁতক হ'লেও বিদেশলৈ আজি ৰাতিৰ ভিতৰতে চালান দিয়া হ'ব। আৰু তহঁতে দেখাত বেয়া নাছিলি, কি কৰিবা, এইবিলাক আৰু উপায়টো নাই। মাছৰ হুকুমটো মানিবই লাগিব। গোপাল, তই ৰুমলৈ আহি যা। অঁ, সোনকালে আহ। বছ মাতিছিলা? অ' এইটো খুলি গাড়ী ৰখি আছে, যা। ৰূপালী, মই তোমাক বিয়া পাতিব বিচাৰোঁ, ব'লা না আমি অলপ ফুৰিব যাওঁ। তই মোক চৰ মাৰ, এই বাবা বসন্তীক টক্কৰ দিছ। তোক মই চাই ল'ম, তই যদি মোৰ হ'ব নোৱাৰিলি ন, তোক কাকোৰে হ'ব নিদিওঁ।
আবে ই কাঞ্চাৰ নাম মাটিত মিলাই থৈ গ'ল বে অ' চালা এতিয়া শুই থাকিবলৈ আহিছ হা এটা কাম সময়মতে কৰিব নোৱাৰ এটা কাম ক্লিয়াৰকৈ কৰিব নোৱাৰ টকাখিনি হ'লে সময়ত লাগে হা অ' চালা কোননো ৰূপালী মই তোমাৰ ৰাজু ককাই দৰ্জাখন খুলি আছো তই কি লাগে তোক ইয়াত মই কিন্তু চিঞৰ দিম এতিয়া ইয়াৰ পৰা ওলাই যোৱা কোন চিনি পাইছ মই সেই বাবা বসন্তী বুজি পাইছ মই মৰিবও ভয় নকৰোঁ মাৰিবও ভয় নকৰোঁ বুজিছ আৰু মই কেতিয়াও সাপ মাৰি পিনে আৰু বি শেষ হোৱাকৈ মাৰিম তই মোক চৰণ আৰু মোৰ ভুল হৈছিল মোক মাফ কৰি দিয়ক প্লিজ মোক একো নকৰিব চহৰত ফুৰিব আহ আৰু মাৰে দাদাৰ সপোন পূৰ্ণ কৰিব আহ শুন তোক মই এটা সঁচা কথা কৈ আছো এই দুমাহমান আগতে তোৰ যে মৰমৰ ৰাজু ককাইদেৱে মোৰ পৰা 5 লাখ টকালৈ তোক বিক্ৰী কৰিছিল কিন্তু মই ইমান দিনে একো তোক অপকাৰ কৰা নাছিলো কাৰণটো আছিল তই গাঁৱলীয়া ছোৱালী পঢ়িব আহিছ তোৰ পঢ়াৰ প্ৰতি এটা সপোন আছে বুজিলি নহয় কি নাই নাই এইবোৰ মিছা কথা ৰাজু ককাইদেৱে কেতিয়াও আমাৰ লগত এনেকুৱা কৰিব নোৱাৰে এইবোৰ মিছা এইবোৰ সকলো মিছা ঐ ভাই কি কোৱা সঁচা মিছা এইবিলাক প্ৰমাণ কৰি থাকিবৰ কাৰণে মোৰ হাতত এতিয়া সময় নাই তোৰ মৰমৰ ৰাজু ককাইদেৱে তোক মোৰ হাতত এৰি দি কিনে বহুত দূৰলৈ গুচি গ'ল এতিয়া মোৰ ইচ্ছামতে যি মন যায় মই তাকেই কৰিব পাৰোঁ নাই নাই তেনেকুৱা নকৰিব মোক আপুনি ইয়াৰ পৰা যাওক প্লিজ তেনেকুৱা নকৰিব মাজনী ককাইদেউ কি হৈছে তোৰ কিয় এনেকৈ চিঞৰিছ মাজনীয়ে কন্দা যেন পালোঁ অলপ পানী অলপ খাই লচোন তই এনেই বাৰ কাৰণে চিন্তা কৰি থকাৰ কাৰণে তাই সপোনত দেখিছ তাই একো হোৱা নাই তাই এতিয়া সৰু হৈ থকা নাই নহয় তাই তাতে গৈ ভালদৰে আছে জানো হঠাতে কি বা হ'ল তাইক আজি সপোনত দেখিলোঁ তহঁতক বৰ মৰম কৰোঁ নহয় মাজনী সেই চাগে দেখিলোঁ অঁ হ'ব দে এতিয়া শুই যা গোপাল কওক বছ কালি কিমান টকা ইনকাম হ'ল কালি মাত্ৰ 2000 টকা ইনকাম হৈছে বছ আচ্ছা আজিকালি এই পোৱালীবিলাকে মাক দেউতাকৰ কথা অলপ বৰ বেছিকৈ শুনা হৈছে নহ'লেনো কাঞ্চাৰ ভৰিত পৰি চকু পানী টকা পোৱালি সোধে আজি কেনেকৈ মনে মনে বহি থাকিব আহিব বছ আহিব 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 এই নিচা বোলা বস্তুটো বৰ বেলেগ ধৰণৰ এবাৰ যাৰ হাতত ধৰে সি সহজতে কেতিয়াও এৰিব নোৱাৰে বছ নিচাৰ প্ৰেম এই নিচাৰ প্ৰেম বাবেইটো আজি মই দুটা ৰূপ ধৰি ইয়াত আহি থাকিব লগা হৈছে এটা কাঞ্চা আৰু এটা ৰাজু মানিছো বছ মানিছো হেল্ল' কাঞ্চা ক'ত আছ তই হয় নেকি ৰূপালীৰ স্বৰৰ প্ৰতিশোধটো মই লৈ ল'লোঁ ভাই লৈ ল'লোঁ এতিয়া এটা কথা হ'ল আজি ৰাতিৰ ভিতৰত শুনিছনে আজি ৰাতিৰ ভিতৰত দীপৰ ভনীয়েক আৰু সেই ৰূপালী যে ৰূপালীক বাহিৰত চালান দিব লাগে আৰে না না ভাই না না দীপে মোৰ পৰা পইচা লৈ কেতিয়াও গাদ্দাৰী নকৰে বুজি পাইছনে সি গাদ্দাৰী কৰিলে মৰিব বুজি পাইছ গতিকে যি কথা কৈছোঁ ভালকৈ শুনি ল আৰু ভালকৈ কৰি যা ঠিক আছে
হেল্ল' কি আবে তাক উঠাই লৈ আন অ'কে অ'কে উঠাই লৈ আন মোৰ অলপ বেমাৰী ল'ৰা মোক চিনি পোৱা নাই এই কাঞ্চা বচনটোৰ কথা তই পুলিচৰ আগত ক ল'ৰা ছোৱালীবিলাকৰ কথা মাক দেউতাকৰ আগত ক মোৰ কাষ্টমাৰক টাক্স খাবলৈ তই বাধা দিয় এইবিলাক কৰিবলৈ তই সাহস ক'ত পালি সাহস ক'ত পালি তই যদি ভালকা ক'লে তেনেহ'লে তোৰ কথা মই মাত দিলোঁ তই এটা কলম তোৰ কাৰণে বাইক ঘূৰি ৰাস্তাতে ওলাব নোৱাৰা হৈছে আৰু কিমান ছোৱালী তই জীৱন ধ্বংস কৰিছে টকাৰ কাৰণে কিমান মাক দেউতাক সপোন তই ধ্বংস কৰিছে তোৰ কথা মই পুলিচৰ লগত কি কৰিম চা এনেকুৱা মোক আমি বহুত বন্ধ কৰিছোঁ আগতে কিমান লাগে তোমাক কিমান লাগে 1 লাখ 2 লাখ আৰে পইচা অলপ মনে মনে থাক না ভাই এনে এইবিলাকত লাগি কেলে আছে তোৰ এই বেমাৰী টকাৰে মোৰ মুখ বন্ধ কৰিব নোৱাৰ তোৰ এই সকলো কুকৰ্মৰ কথা মই সকলোকে জনাই দিম তেতিয়া তই বুজি পাবি সমাজ কি সমাজখনত তহঁতৰ কোনো উন্নতি নাই যেতিয়ালৈকে তহঁতৰ হাতত ধৰ্ষণ হত্যাকাৰী লোচন এইবোৰ বন্ধ নহয় তেতিয়ালৈকে মই সদায় মাত ধৰি যাম তহঁতৰ মোক ঢুকাই লৈ বৰ বেয়াকৈ ফচিলি বাবু তই মোক চিনিয়াই পোৱা নাই আজিলৈকে মই টকাৰ কাৰণে সকলো কৰিব পাৰোঁ আৰু তই বৰ বেছি দিন নাথাকি তহঁতে এটা কাম কৰ ইয়াক বান্ধি বস্তা ঘূৰাই পেলাই অসীম দাদা দৰ্জাখন খোলকচোন ৰূপালী তুমি আছোন ভিতৰলৈ আহা বহা ৰূপালী বহা ৰূপালী ইমান দিন তুমি ক'ত আছিলা কলেজতো লগ নোপোৱা হ'লো এদিন তোমাৰ ৰুমৰ ওচৰলৈ বিচাৰি গৈছিলোঁ তাতো লগ পোৱা নাই তোমাক কি হৈছে ৰূপালী তোমাৰ খুলি কোৱাচোন কি ক'ম তোমাক মোৰ জীৱনটো বৰবাদ কৰি দিলে সিহঁতবোৰে আচলতে মোক ইয়ালৈ যিয়ে লৈ আহিছিল আমাৰ গাঁৱৰ ৰাজু ককাইদেউ মানে মোৰ দেউতাৰ সখীয়েকৰ ল'ৰা সেই ককাইদেউ আৰু মোৰ মনত বহুত বিশ্বাস দি আমাৰ মনকেইটা ফুচুলাই মোক চহৰত পঢ়োৱা সমস্ত দায়িত্ব লৈ ইয়ালৈ লৈ আহি মোক সেই বাবা বাচন্দি নামৰ ভণ্ড গুণ্ডাটোৰ হাতত 5 লাখ টকাত বিক্ৰী কৰিছিল কি ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিছে তোমাৰ লগত মই আগতেই জানিছিলোঁ সিহঁতে যে তোমাৰ লগত বহুত ডাঙৰ প্লেনিং এটা চলাই আছে আজি মোৰ কথাটো সত্য হ'ল সেইদিনা তাক চৰ মাৰিছিলোঁ যে সেইদিনা ৰাতি সিহঁত নৰপিশাচকেইটাই মোৰ ওপৰত জঁপিয়াই পৰিছিল আৰু মই বহুত চেষ্টা কৰোঁ একো কৰিব নোৱাৰিলোঁ তাৰ পিছদিনা হেনো মোক কোনোবা দেহ ব্যৱসায়ীৰ হাতত আকৌ বিক্ৰী কৰি দিব বিচাৰিছিল কিন্তু সিহঁতৰ লগত কাম কৰা দীপ নামৰ মানুহজনে সেইদিনা ৰাতি তাৰ ঘৰলৈ লৈ গৈছিল কিন্তু ৰূপালী দীপ বোলাজনটো সিহঁতৰ লগৰে কাম কৰা কিয় বচালে তোমাক সিহঁতৰ হাতৰ পৰা দীপ বোলা মানুহজন আমাৰ গাঁৱলৈ গৈছে ককাইদেউক ইয়ালৈ লৈ আহিবলৈ আৰু সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ ককাইদেউৰ মোক লৈ বহুত সপোন আছিল ককাইদেউৱে যদি এইবোৰ কথা গম পায় বৰ দুখ পাব ককাইদেউৰ সপোনবোৰ মই পূৰণ কৰিব নোৱাৰিলোঁ যিয়েই নহওক সেই ৰাজু বোলা মানুহজন যাৰ কাৰণে মোৰ জীৱনটো আজি অন্ধকাৰময় হৈ পৰিল সি শাস্তি পাবই লাগিব মোৰ দৰে আৰু কিমানজনী ছোৱালীৰ জীৱন ধ্বংস কৰিছে হিচাপ নাই মই সাহসী হ'বই লাগিব তেতিয়াহে ভদ্ৰতাৰ আঁৰত থকা কিছুমান অভদ্ৰতাৰ মুখা খোলা খাব আৰু তেতিয়াহে আমাৰ দৰে সকলো নাৰী মুকলি আকাশৰ তলত বিপদ নোহোৱাকৈ ঘূৰিব পাৰিম
বুজিছোঁ ৰূপালী, সিহঁতে এইটোৱে নহয় আৰু বহুত ডাঙৰ ডাঙৰ অপৰাধমূলক কামবোৰ কৰি আহিছে। সিহঁতৰ কিন্তু এবাৰ ৰক্ষা নাই। সিহঁতৰ জোলঙাৰ মেকুৰী এবাৰ মই উলিয়াব লাগিব। কিন্তু এটা কথা, এই দীপ বোলাজন আমাক প্ৰয়োজন হ'ব। সি জানিব সিহঁত ক'ত আছে ক'ত নাই। গতিকে আমি এইটো প্লেন আমি ভালদৰে কৰিব লাগিব। অঁ হেল্ল' ছাৰ। অঁ হয়, মই ৰূপনগৰৰ পৰা ক'লোঁ। অঁ ছাৰ, মই যে আপোনাক কৈ থৈছিলোঁ অঁ কেছটোৰ এটা সন্ধান পাইছোঁ। মই আপোনাক অতি সোনকালে লগ কৰিব লাগে। হয় ছাৰ। অঁ অঁ হ'ব দিয়ক। ৰূপালী, দীপ বোলা ল'ৰাজনে যদি আজি ককাইদেউৰে চহৰলৈ লৈ আহে, আমি সকলো কথা পুলিচক ক'ব লাগিব। ৰচনদীপ, তই যে মোক গাঁৱৰ পৰা ইমান খৰখেদাকৈ মাতি আনিলি, কি হৈছে ৰূপালী? বলকচোন বলক ককাইদেউ, অসীমৰ ৰুমতে ৰূপালী থৈ আহিছোঁ। বাকীবোৰ ৰুমত কওঁ। ৰ'ব ককাইদেউ, অসীমৰ ৰুম পালোহি। অসীম, ৰূপালী। অঁ আপোনালোকে নেকি গাঁৱৰ পৰা যে আহিছে ৰূপালী ককাইদেউ? আহকচোন আহক আহক। বহক ইয়াত। অঁ ৰূপালী ক'ত? ৰূপালী, মাজনী, কি হৈছে তোৰ? আৰু তই ইয়াত যে ৰাজু ককাইদেউৰ অকল ককাইদেউ, মোৰ সকলো শেষ হৈ গ'ল ককাইদেউ। মোৰ জীৱনটো ধ্বংস কৰি পেলালে ইহঁতবোৰে। কি কি কৈছা তই? আৰু কোনে কৰিলে তোৰ লগত এইটো? মই কওঁ শুনক ককাইদেউ, ৰাজু আৰু মই যেতিয়া ৰূপালী আনিবলৈ গাঁৱলৈ গৈছিলোঁ, তাতকৈ ডাঙৰ কথাটো আপোনালোকে হয়তো গমেই পোৱা নাই। কিন্তু মই বুজিলোঁ সিহঁত আৰু কিমান তললৈ নামিব পাৰে। সেয়েহে মই সিহঁতৰ পৰা আঁতৰি আহিলোঁ আৰু এতিয়া মই পুলিচক সকলোবোৰ কথা কওঁ। কি ৰাজুৱে আমাৰ মাক হত্যা কৰিছে? কিন্তু সি আমাৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কিয় কৰিলে? মই তাক সুধিব লাগিব, সি আমাৰ লগত এনেকুৱা কিয় কৰিলে? ককাইদেউ, ৰাজুৱে আমাৰ লগত কিয় ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে? কিয়? ককাইদেউ অলপ ধৈৰ্য ধৰক, মই সকলো ব্যৱস্থা কৰি পেলাইছোঁ। সিহঁতে পলাই ফুৰিছে, কিন্তু মই পুলিচক ফোন কৰিছোঁ। সিহঁতক আজি ধৰিব পুলিচে। আৰু দীপ, তই কিন্তু আমাক সহায় কৰিব লাগিব, কাৰণ তই সিহঁতৰ কামৰ লগত জড়িত আছিলি। গতিকে তই সকলো কথা খুলি খালি কবি। সকলো সঁচা কথা কওঁ। সেইবাবে ৰূপালীক মই সিহঁতৰ হাতৰ পৰা পলুৱাই লৈ আহিছিলোঁ আৰু ককাইদেউক গাঁৱৰ পৰা লৈ আহিছোঁ। হেল্ল' হয় ছাৰ। অঁ আপোনালোক ক'ত আছে? অঁ মই গৈ আছোঁ। দীপ, তুমি ব'লা, পুলিচক তোমাৰ সহায় লাগিব। ৰূপালী, তুমি কোনো চিন্তা কৰিব নালাগে। তোমাৰ লগত যি হ'ল হ'ল, আৰু এই নাৰীৰ লগত এনেকুৱা কাম কেতিয়াও হ'ব নোৱাৰে। সেইবাবে আমি সাহসেৰে যুঁজ দিব লাগিব। অপৰাধীৰ শাস্তি হ'বই লাগিব। ব'লা ৰূপালী, তোমালোক ইয়াতে থাকিবা, মই আহোঁ। আৰে বছ, কি হৈছে? মই হ'লে এনেকৈ ৰুমত সোমাই থাকিব নোৱাৰোঁ। আরে ভাই ধৈর্য ধর না, ধৈর্য ধর, ধৈর্য ধরিব লাগিব অলপ। বুজি পাইছো? মোৰ কিবা এটা বেলেগ টেনশ্যন সোমাই গৈছে, গম পাইছো? আৰে টেনশ্যনটো মোৰো হৈছে। দীপেও আজিলৈকে এবাৰ ধৰা নাই। কিমানবাৰ ফোন কৰিছোঁ, সি বাৰে বাৰে কাটি দি আছে। ইয়াত মেইন প্ৰব্লেমটো হৈছে দীপ, তাক মই ভৰসা কৰি বহুত মূৰ্খামি কৰিলোঁ। কেনেবাকে দীপে আমাৰ লগত গাদ্দাৰী কৰা নাইতো বছ? নাই নাই নাই, দীপে আমাৰ লগত গাদ্দাৰী কৰিব নোৱাৰে। তাক মই ভালকৈ জানো। আৰে বছ, দীপে ফোন কৰিছে। অঁ দীপ, অঁ আমি সেই পাহাৰৰ ৰুমটোতে আছোঁ। কি? অঁ আমি বছে মই আছোঁ, তই ইয়ালৈ লৈ আহ। অঁ হ'ব সোনকালে আহ। আৰে বছ, দীপে বোলে আমাক তাই ধুনীয়াকৈ বনাই দিব। হেল্ল' হয় ছাৰ। হয় অঁ আমি পাহাৰতে আছোঁ। অঁ আহক ছাৰ। মই দীপে ফোন কৰিছে, কণীয়ক দিম বুলি সিহঁতৰ হাতত গতাই। হয় ছাৰ, আপোনালোকে আহক সোনকালে। অঁ আমি ৰখি আছোঁ, হ'ব দিয়ক। অঁ ছাৰ আপোনালোক আহিলে, ফোনটোৰ মতে সিহঁত আছে। ঠিক আছে,
তোমালোক থানালৈ গৈ থকা আমাৰ অপাৰেশ্যন ষ্টাৰ্ট কৰোঁ আমি সকলো সঁচা কথা কৈ দিম ছাৰ সকলো সঁচা কথা ক'ম আচ্ছা সকলো সঁচা কথা কৈ যাওঁ এটাও মিছা কথা নকবি বৰুৱা ৰূপালীহঁতক লৈ আহকচোন আপোনালোক এইটো আহক সকলো সঁচা কথা ক'ম ছাৰ ইমান দিনে এই চহৰত হত্যা লুণ্ঠন ধৰ্ষণ নাৰী কেলেংকাৰ এইবোৰ চব মই কৰাই আহিছিলোঁ ছাৰ মোৰ দ্বাৰা এইবোৰ চব চলি আছিল আৰু এই চহৰৰ সকলো ল'ৰা মই ড্ৰাগছত ডুবাই ৰাখিছিলোঁ ছাৰ আচৰিত ইমান তললৈ নামিব পৰা তহঁতে আৰু তই ইয়াৰ লগত লগ হৈ কি কৰিছিলি হা কৈ যা ক'ম ছাৰ সকলো সঁচা কথা ক'ম ইমান দিনে মই এই বাবা বসন্তীৰ মতে সকলো কাম কৰি আছোঁ ছাৰ কাৰণ যিহেতু মোক টকা লাগে বহুত টকা লাগে টকাৰ বাবে মই যিকোনো কামেই কৰিব পাৰোঁ প্ৰশান্ত ককাইদেউক ফাঁকি দি ৰূপালীক ভাল কলেজত পঢ়াম বুলিও মই ফাঁকি দি ইয়ালৈ লৈ আহিছোঁ ছাৰ দুদিনমানৰ কাৰণে বছৰ ৰুমত তাইক থকা ব্যৱস্থা কৰি দিছিলোঁ ছাৰ যাতে তাই মই ষড়যন্ত্ৰত জড়িত থকা বুলি গম নাপায় আচ্ছা বুজিলোঁ বহুত নাটকীয়ভাৱে কামটো কৰিছ তহঁতে এতিয়া কওঁ ৰূপালীৰ মাকক কোনে হত্যা কৰিছিল আৰু তাইৰ ভনীয়েকৰ চকুত এচিড কোনে ঢালিছিল ময়ে হত্যা কৰিছিলোঁ ছাৰ ৰূপালীৰ মাকক আৰু তাইৰ ভনীয়েকৰ চকুত এচিডো ময়ে ঢালিছোঁ ছাৰ কিন্তু যেতিয়া মই বছৰৰ পৰা 1 লাখ টকা চলিবৰ বাবে ধাৰে লৈছিলোঁ সেইটো পইচা মই সময়মতে বছৰ ঘূৰাই দিবলৈ পোৱা নাছিলোঁ আৰু এদিন মই গম পাইছিলোঁ যে তাইৰ মাক আৰু ভনীয়েকে বেংকৰ পৰা 1 লাখ টকা লৈ ৰাস্তাতে আহি আছিল সেইদিনাই সুবিধা বুজি তাইৰ ভনীয়েকক চকুত এচিড ঢালি আৰু মাকক হত্যা কৰিছিল ছাৰ কিন্তু এইবিলাক কথা এজন ল'ৰাই দেখা পাই আছিল ছাৰ কিন্তু এইবিলাক গাঁৱৰে এজন ল'ৰাই দেখা পাই আছিল ছাৰ তাকো মই পইচা দি মুখ বন্ধ কৰিছিলোঁ কিন্তু যেতিয়া ৰূপালীক মই গাঁৱৰ পৰা চহৰলৈ আনিবলৈ গৈছিলোঁ তেতিয়া সি মোক পুনৰ বাধা দিছিল আৰু সেইদিনা ৰাতিয়ে ছাৰ তাক মোৰ ৰুমত চুৰিৰে সানি খুচি মাৰি নদীত পেলাই দিছিলোঁ ছাৰ ৰাজু তই এইবিলাক কিয় কৰিলি কিহৰ প্ৰতিশোধৰ বাবে তই এইবিলাক কৰিলি আমাৰ এই ধুনীয়া ঘৰখন তই কিয় ভাঙি পেলালি এই ভনীজনীক তই কিয় বদনামী কৰিলি আৰু আমাৰ মাক কিয় হত্যা কৰিলি সেইবোৰ মই চব প্ৰতিশোধৰ বাবে কৰিছিলোঁ প্ৰতিশোধ কি প্ৰতিশোধ তই পাহৰিলি চাগে প্ৰশান্ত ককাইদেউ সেইদিনা যে ৰাতি তোৰ মাৰে মোৰ দেউতাক এটা মিছা অপবাদ দিছিল তোৰ মাৰক মোৰ দেউতাক ঘৰৰ ভিতৰত সোমাই বেয়া কাম কৰিবলৈ জোৰ কৰা বুলি মিছা বদনাম যে দিছিল কিন্তু চালা চব গাঁৱৰ মানুহে দেউতাক ফচাই দিলে আৰু তোৰ মাৰাও সেই বদনামৰ চেকা মুচিব নোৱাৰি মোৰ দেউতাক আত্মহত্যা কৰিবলগীয়া কৰিলে সেইদিনাৰ পৰাই মোৰ প্ৰতিশোধৰ জুই জ্বলি আছিল তহঁতৰ পৰ্বত ধ্বংস কৰা নিজৰ প্ৰতিশোধৰ জুই জ্বলাবলৈ গৈ তহঁতে কিমান ডাঙৰ অন্যায় আৰু অপৰাধ কৰিছ গম পাইছনে কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিলি কিমান ঘৰ তহঁতে নষ্ট কৰিলি আৰু এই ছোৱালীজনীৰ কি দুখ তহঁতে যে এই বাহিৰত গৈ বেচিবলৈ অংক কৰি আছিলি ছাৰ সেইদিনাখন যে ৰেলৰ ষ্টেচনত এটা মৃতদেহ পৰি আছিল সেইটো মোৰ দ্বাৰাই হৈছিল ছাৰ কি অঁ ছাৰ হয় ছাৰ সিহঁতৰ গাঁৱৰ ল'ৰাবোৰক আমি ড্ৰাগছত আসক্ত কৰিছিলোঁ কিন্তু সি আমাক বাধা দিছিল
আৰু পুলিচক ক'বলৈ গৈছিল চালা তাক আমি গম পাই মাৰি ৰেলৰ চিৰিত পেলাই দিছিলোঁ ছাৰ মোৰ সন্দেহ ঠিকেই আছিল ইমান দিনে আমি কামবোৰৰ অভিযোগ পাই আহিছোঁ কিন্তু প্ৰমাণৰ অভাৱত তহঁতৰ দৰে অপৰাধীক আমি কাৰাগাৰৰ বন্দী কৰিব পৰা নাছিলোঁ আৰু এতিয়া প্ৰমাণৰ কোনো অভাৱ নাই তহঁতক আমি শাস্তি দিম আৰু যাৱজ্জীৱন জেলৰ ভাত খাবলৈ তহঁত সাজু হ দিম তোকো শাস্তি দিয়া হ'ব তহঁতে ইহঁতৰ লগত অপৰাধমূলক কামবিলাক কৰি থকাৰ বাবে আৰু তোক ধন্যবাদ দিছোঁ কাৰণ তই ৰূপালীৰ জীৱনটো বচালি হয় ছাৰ মই এনেকুৱা কাৰো জীৱনত হ'বলৈ দিব নোৱাৰোঁ সেয়েহে মোক যি শাস্তি দিয়ে মই তাকে মোৰ বাকী থ'ম দীপ তোমাক ধন্যবাদ দিছোঁ মোৰ ভনীজনীক বচোৱাৰ বাবে আমাৰ দৰে দুখীয়া মানুহবোৰ হয়তো কিমান প্ৰৰোচনাৰ বলি হৈ আছে তাৰ ঠিক নাই তেওঁৰ নোমদাৰ কথা বিশ্বাস কৰিব নোৱাৰি আৰু ৰাজু তোক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম তহঁতক কৈছোঁ শুন ভালকৈ তহঁতৰ কাৰণে মোৰ আজি এই অৱস্থা ভৱিষ্যতলৈ নাৰীক সন্মান কৰিব শিকিবি জ্ঞানৰ জ্যোতি দিয়া সৰস্বতী মাও এগৰাকী নাৰী আছিল আৰু তহঁতক যিয়ে এই পৃথিৱীৰ সুখ ৰং ৰহস্য উপভোগ কৰিবলৈ দিছে তহঁতৰ মা তেওঁ এগৰাকী নাৰী আছিল মনত ৰাখিবি ইহঁতে বুজিব নাছিল বাবে ইমান ডাঙৰ অপৰাধ কৰিলে আজিৰ দিনত চলিবলৈ টকা ঘটিবলৈ বহুত ৰাস্তা আছে মুঠতে তই ৰাস্তাটো ফুল কৰিছোঁ আৰু টকাৰ কাৰণে তই ইমান তললৈ নামিব পাৰ চি আমাৰ দৰে সাধাৰণ মানুহৰ দৰে তহঁতে চলি হয় তহঁতৰ এই অৱস্থা নহ'লহেঁতেন বুজিছ নহয় হত্যা ধৰ্ষণ দেহ ব্যৱসায় ড্ৰাগছ ব্যৱসায় এইবোৰ কৰিবলৈ তহঁত আৰু সমাজত জীয়াই থাকিব নালাগে যি কুকুৰৰ নেচ বেকাই আৰু কেতিয়াও পূৰ্ণ নহয় গতিকে তহঁতে আৰু তেজ পি খাই জীয়াই থাকিবলৈ নালাগে আইনে যি সিদ্ধান্ত লৈ ল'ব কিন্তু মই ভাবোঁ তহঁতৰ দৰে অপৰাধীৰ ফাঁচিয়ে হ'ব লাগে নাই নাই ছাৰ আমাৰ লগত তেনেকুৱা কাম নকৰিব ছাৰ আমি বহুত ভুল কৰিলোঁ ছাৰ আমি মানি লৈছোঁ আমি জীয়াই থাকিব বিচাৰোঁ ছাৰ বৰুৱা সিহঁতক লৈ যাওঁ হয় ছাৰ বল তই মানুহ নহয় তই আচলতে পশু গতিকে তই জীয়াই থাকি একো লাভ নাই তই মানুহৰ লগত এনেকুৱা কৰিব দিব নোৱাৰ বল ছাৰ আপোনাক বহুত বহুত ধন্যবাদ নাই মোক ধন্যবাদ দিব নালাগে এয়া আমাৰ ডিউটি আমি সমাজখন ভাল কৰিবৰ কাৰণে সকলোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে আৰু আপোনালোকে যদি আমাক কেতিয়াবা বিচাৰে নিশ্চয় পাব ছাৰ আপোনাক অশেষ ধন্যবাদ নাই ধন্যবাদ দিব নালাগে ভালে থাকিবা কি ক তই দিগন্ত ক'ত যা তই মই এইফালে অলপ ওলাই যাব আহিছোঁ এই এটা ডাঙৰ কথা কয় এই আমাৰ গাঁৱৰ যে ইমান দিনে যে এইবিলাক হৈ আছে কোনে কৰিছে জাননে কোনে ককাইটি এই ৰাজু কৰি আছে এইবিলাক চহৰত একো বিজনেছ কৰা নাই অঁ মোৰ তাৰ ওপৰত আগৰ পৰাই সন্দেহ আছিল জানো ককাইটি ই চহৰত কি বিজনেছৰ লগত জড়িত আছিল জান কি নাৰী ব্যৱসায় ড্ৰাগছ কিবা কিবি এইবিলাকৰ লগত জড়িত আছিল বুজিছ আমাৰ গাঁৱত যে ৰূপালীক যে প্ৰশান্তহঁতত লৈ গৈছিল যে তাতে লৈ যায় তাইক বিক্ৰী কৰিছিলে বুজিছনে নাৰী ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি দিছিলে গতিকে এতিয়া ৰূপালী ককায়েকে প্ৰশান্তই মোক ফোন কৰি জনাইছে বোলে যে ৰাজুক এতিয়া পুলিচে ধৰিলে আৰু তাক বিহিত শাস্তি দিব গতিকে আমাৰ এতিয়া চিন্তা নাই বুজিছেনে এনেকুৱা মানুহ জীয়াই থাকি কাম নাই ককাইদেউ হয় নহয় পৃথিৱীখনত ভাল মানুহ থাকিব লাগে গতিকে ৰাজু যে ইমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰি আছে যে কি কাৰণত কৰিছে এতিয়ালৈ গম পোৱা নাই কিন্তু এতিয়া পুলিচে ইয়াক জেৰা কৰি আছে এই হৈ কাঢ়িব গতিকে তই গাঁৱৰ মানুহবিলাক খবৰ দে মই এইফালে গামবুঢ়াৰ ওচৰত যাওঁ প্ৰশান্ত গৈছে গুৱাহাটীত গতিকে মই যাই তাক লৈ হ'ব ককাইদেউ মই যিমান পাৰোঁ মানুহ খবৰ দিম যোৱা ককাইদেউ আমি আৰু গাঁৱলৈ কেনেকৈ উভতি যাম গাঁৱৰ মানুহে আমাক হাঁহিব আমাক এঘৰীয়া কৰিব আৰু মোৰ জীৱনটো এতিয়া আগৰ দৰে হৈ থকা নাই আমি দুখীয়া মানুহ সৰু মানুহ আমি এনেকৈ থাকিব লাগিব আৰু মোৰ পেটত থকা এই অবৈধ সন্তানটিক মই জন্ম দিম এনেকুৱা সংস্কাৰ দিম যাতে সি সমাজত মানুহৰ বাবে চিন্তা কৰিব লাগে বুলি জানে আৰু মানুহক চিনি পাবলৈ শিকে তেতিয়া সি গম পাব তাৰ মাকৰ শিৰত সেন্দুৰ কিয় নাই আৰু তাৰ দেউতাক কিয় নাই ৰূপালী মই তোমাক অকলশৰীয়া হ'ব দিব নোৱাৰোঁ মই তোমাক বিয়া কৰাম অঁ মই যদি মানুহ হয় বা বিয়া কৰা সমাজৰ পৰা আঁতৰি থাকিব লাগে মই আঁতৰি থাকিম কিন্তু পত্নী মোৰ তুমিয়ে হ'বা এইবোৰ কি কৈছা তুমি নাই দাদা মই ঠিকেই কৈছোঁ আজিৰ পৰা পত্নী মোৰ ৰূপালী আৰু আপুনি মোৰ দাদা আৰু ৰূপালী পঢ়ি শুনি মা দেউতাৰ সপোনবোৰ পূৰণ কৰিব তোমাক অশেষ ধন্যবাদ নাই ককাইদেউ ধন্যবাদ দিব নালাগে মোক ৰূপালী
তই অসীমৰ লগত সুখী হ'ব পাৰিবি। নাই নাই তাই নাই 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 মৰিয়লি জীৱনটো হেৰালি কেনিবা সপোন ৰচি মায়া দিলি আপোন নাই বুলিব তোৰ হেৰুৱালি পৃথিৱী মিছা পোহৰ মিছা জীৱন নাই আজি শান্তি